हेलो एभ्रिवान আজি মই এটা পানী পিঠা ৰেচিপি লৈ আহিছো খাবলৈ বহুত বেছি ভাল হৈছিল ভাবিলো আপোনালোকৰ আগৰ ৰেচিপিটো শেয়াৰ কৰো আজি অকমান মই বেলেগ ধৰণে বনাইছো তেতিয়া হলে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো তাৰ বাবে মই কেঁচা পিঠাগুৰি অলপমান লৈছো এটো পিঠাগুৰিখিনি ভাত খোৱা চাউলৰে হয় এতিয়া এতে মই অকমান নিমখ এড কৰিছো লগতে অকমান বেকিং সোডা এড কৰিছো আধা চামুচতকৈও কম লগতে কাটি ৰখা অলপমান ধনিয়া দিছো তাৰ পিছত অকমান পিয়াজৰ পাত দিছো এতিয়া মই পানী দি পেলাই এখিনি ধুনিয়াকৈ মিলাই লৈছো পানীটো একেবাৰে দি নিদিব একেবাৰে দি দিলে পনিয়া হৈ যাব পাৰে হেতু কাৰণে অকমান কমাই কমাই এনেদৰে মিলাই থাকিব পানীটো অকন কমাই কমাই দি এতিয়া এতে মই কেঁচা মিঠাতেল এড কৰিছো ডাঙৰ চামুচৰে 1 চামুচ মানৰ সমান হ'ব তাৰ পিছত এনেকুৱাডাল লৈ গুটিখিনি ভালদৰে মিলাই দিছো এখিনি মোৰ ৰেডি হৈ গৈছে এতিয়া এনেকুৱা এখন হাতা লৈছো আনফালে মই এখন তাৱা পাতি দিছো তাৱাখনত মন কৰিছেনে মই অকনো তেল দিয়া নাই তেল নিদিয়াকৈ মই পিঠা কেইটা বনাম তাৱাখন ভালদৰে গৰম হোৱাৰ পাছত এনেদৰে মই এক হেতা লৈ দি দিছো তাৰ পিছত ঢাকনখন লগাই দিছো জুইটো হাই কৰাই আছে এয়া দেখিছেনে পিঠাটো মোৰ হৈ গৈছে এনেদৰে মই আকৌটা পিঠা বনাই লৈছো এতিয়া আকৌ ঢাকনখন লগাই দিছো এয়া মোৰ পিঠাটো ৰেডি হৈ গৈছে একদম পুতুককে বনাই খাব পৰা এটা ৰেচিপি বেছি তেনেকুৱা একো মেহনত নহয় দেখিছেনে পিঠাটো কিমান ধুনিয়া হৈছে তাৰ পিছত মই আৰু এটা ৰেচিপি দেখাইছো এতিয়া ইয়াতে মই কণী দি বনাম ইয়াতে মই এতিয়া আৰু অলপমান পিঠাগুৰি এড কৰিছো আৰু গুটিখিনি ভালদৰে মিলাই দিছো এতিয়া পানী অকমান দি পেলাই মই এখিনি ধুনিয়াকৈ মিলাই দিছো ইয়াতে বাকি সববিলাক দিয়াই আছে হেতু কাৰণে অকমান পিঠাগুৰি এড কৰিছো অকমান নিমখ এড কৰিম এতিয়া এটা মই কণী দি দিছো তাৰ পিছত মই কাটি ৰখা এটা পিয়াজ দিছো মিহিকৈ কটা আৰু গুটিখিনি মই ভালদৰে মিলাই দিছো অকমান নিমখটো এড কৰি দিছো কাৰণ আগে মই নিমখ দিয়া আছিল হেতু কাৰণে স্লাইড অকমান দিছো আৰু অলপমান মিঠাতেল এড কৰিছো এতিয়া গুটিখিনি ভালদৰে মিলাই দিছো এখিনি মোৰ মিলোৱা হৈ গৈছে এতিয়া মই আকৌ তাৱাখন পাতি দিছো তাৱাখন গৰম হোৱাত এনেদৰে এহেতা লৈ পেলাই এনেদৰে দি দিছো ইয়াতো মই তেল ব্যৱহাৰ নকৰো এনেদৰে একেটা প্ৰসেসই হয় খালি মই ইয়াত কণী এড কৰিছো আৰু এটা পিয়াজ এড কৰিছো দেখিছেনে মোৰ পিঠাখন ৰেডি হৈ গৈছে কণী দিলে খোৱাটো অকমান বেলেগ লাগে এয়া মোৰ দেখিছেনে পিঠাকেইটা কিমান ধুনিয়া হৈছে যদি আপোনালোকে এনেদৰে ট্ৰাই কৰা নাই এদিন ট্ৰাই কৰি চাবচোন খাবলৈ বহুত বেছি ভাল পাব দুইটা ৰেচিপিয়ে বহুত টেষ্টি হয় খাবলৈ আৰু যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে প্লিজ লাইক কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিওসমূহ আপোনালোকে পাই থাকিব